নিউ আৰ্নিং এপছ আৰু এইটো এপছৰ ভিডিঅ' আপোনালোকে ইউটিউবত হাজাৰ হাজাৰ ভিডিঅ' পাই যাব। ইয়াতে কোনো সন্দেহ নাই। আপোনালোকে ফ'ৰ্চেছ নাম শুনিছে, ছেম ফ'ৰ্চেছৰ নিচিনা প্ৰায় ফ'ৰ্চেছ আপোনালোকে জানে যে ফ'ৰ্চেছ মাৰ্কেটত কিমান দিনৰ পৰা ৰানিং কৰি আছে আৰু প্লানটো কেনেকুৱা আৰু ফ'ৰ্চেছ বন্ধ হোৱাৰ কোনো সম্ভাৱনা নাই। আমি ইতিমধ্যে বহুতো ইনকাম এপছ পাইছোঁ অলৰেডি, বহুতো আৰ্নিং এপছ ইতিমধ্যে অলৰেডি বহুতো পাইছোঁ, আমি বহুতে জইনিং কৰিছিলোঁ, কিন্তু আমি এইবিলাক কি আছিল খন্তেকীয়া আছিল। কিন্তু আজিৰ এইটো ভিডিঅ'ত আমি যিটোৰ বিষয়ে আলোচনা কৰি আছোঁ, আজিৰ ভিডিঅ'ত যিটো আলোচনা হৈ আছে বিট ভিউৰ বিষয়ে, এইটো লাইফ টাইম মানে লং টাইম চলাৰ এটা প্লান হয়। এইটো যদি আপোনালোকে কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কৰিব পাৰে। জাষ্ট আপুনি জইন হৈ কিনে আপুনি 3 জনক জইনিং কৰাই দিয়ক, তাৰপিছত আপোনালোকে খেলটো চাওক, ঠিক আছে। এইটোত অটোপুল আছে, অটোপুল চিষ্টেমটো আছে। প্লান লৈ পিছত ডিটেইলছত আলোচনা কৰিম, কিন্তু তাৰ আগতে আজিৰ এইটো ভিডিঅ'ত দেখুৱাম কেনেকৈ আইডি এক্টিভ কৰিব লাগে। আজিৰ এই আইডিটো মোৰ এইটো আইডি লাইভ এক্টিভ কৰিম আপোনালোকৰ সন্মুখত, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই থাকক। মই এতিয়া এইটো 3 ডটত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ডিপ'জিট ফাণ্ডত মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ছেলেক্টত মই ইউপিআইত ক্লিক কৰি দিম। ক্লিক কৰাৰ পিছত ইয়াতে চাওক এইটো পে'মেণ্ট কৰিব লাগিব। এইটো মই স্ক্ৰীনশ্বট মাৰি ল'ম, ঠিক আছে। এইটো স্ক্ৰীনশ্বট মাৰি পেলাই মই এইটো মিনিমাইজ কৰি দিম। মিনিমাইজ কৰাৰ পিছত মই পে'টিএমেদি মই পে'মেণ্টটো কৰিম। আপোনালোকে ফোনপে' গুগল পে' যিটো মানে ভাল হয় আপোনালোকৰ, সেইটো দি আপোনালোকে পে'মেণ্ট কৰিব পাৰে, ঠিক আছে। তো চাওক অপেন এনি কিউ আৰ, মই এইটোত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত গেলেৰীত যাম। গেলেৰী, ইমেজ স্ক্ৰীনশ্বট যাই পেলাই ইয়াতে চাওক, ইয়াতে মই 1250 টকা মই এতিয়া পে'মেণ্ট কৰি দিম, ঠিক আছে। 7-8 মিনিট মই পে'মেণ্ট কৰি আছোঁ। আপোনালোকৰ সময়টো চাব, ওপৰত দিয়া আছে সময়ত আপোনালোকৰ সময়খিনি চাই ল'ব, ঠিক আছে। এতিয়া মই এটা বেগত ক্লিক কৰিম। বেগত ক্লিক কৰাৰ পিছত মই আকৌ 1250 ওপৰত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে চাওক যিটো ইউপিআই বুলি দিয়া আছে, এইটো ইউপিআই নাম্বাৰটো মই কপি কৰিম। কপি কৰাৰ পিছত মই এইটো স্ক্ৰীনশ্বট ল'ম। আকৌ স্ক্ৰীনশ্বট লৈ পেলাই মই ইয়াতে আকৌ আহিম। অহাৰ পিছত চাওক ডিপ'জিট ডেট আজি হ'ল 30 তাৰিখ, ঠিক আছে। 30/6। ইয়াৰ পিছত ডিপ'জিট এমাউণ্ট 1250। মই যিটো নাম্বাৰ কপি কৰিলোঁ এই নাম্বাৰটো ইয়াতে বহুৱাই দিম, আৰু যিটো স্ক্ৰীনশ্বট ল'লোঁ মই ইয়াতে এইটো আপলোড কৰি দিম, ঠিক আছে। আপলোড কৰি দিম। মই এইটো আপলোড কৰাৰ পিছত মই ছাবমিটত ক্লিক কৰি দিম। ছাবমিটত ক্লিক কৰাৰ পিছত ইয়াতে চাওক কি লিখা আহিছে, পে'মেণ্ট ডিপ'জিট ছাকচেছ ৰিকুৱেষ্ট ছাবমিটেড ছাকচেছফুলি, ঠিক আছে। এতিয়া মই স্ক্ৰল আপ কৰিম। পে'মেণ্ট কৰাৰ পিছত মই এইটো আকৌ এবাৰ ৰিফ্ৰেছ কৰিম। ডেছবৰ্ডত ৰিফ্ৰেছ কৰাৰ পিছত মোৰ যিটো 1250 টকা ইয়াতে আহিব লাগিছিল, সেইখিনি পইচা অহা নাই, কিন্তু তাৰ আগত এটা কাম কৰিব লাগিব। কামটো কৰিলে ইয়াতে আহি যাব, ঠিক আছে। মই এতিয়া ইয়াতে বেক কৰোঁ। বেক কৰাৰ পিছত ইয়াতে চাওক মই কোম্পানী হোৱাটছআপ নাম্বাৰ ডেছক্ৰিপশ্যনত পাই যাব, আৰু জইনিং লিংকটো যদি আপোনালোকে এইটো জইনিং হ'ম বুলি ভাবি আছে, জইনিং লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব, তাতে গৈ আপোনালোকে জইনিং কৰিব পাৰে, ঠিক আছে। ইয়াতে বিট ভিউ কোম্পানীৰ হোৱাটছআপ নাম্বাৰত এইটো হোৱাটছআপ কৰিব লাগিব। আইডি আৰু মই যে পে'মেণ্ট কৰিছোঁ দুয়োটাই কোম্পানীক হোৱাটছআপ কৰিব লাগিব, ঠিক আছে। হোৱাটছআপ কৰাৰ পিছত 5 মিনিটৰ ভিতৰত মোৰ যিখিনি ৱালেটৰ পইচা 1250 টকা এইটো অলৰেডি আহি যাব, ঠিক আছে। আপোনালোকে স্কিপ নকৰাকৈ আপোনালোকে ভিডিঅ'টো চাই থাকক। ইয়াতে মেছেজ লিখি দিব এটা পে'মেণ্ট ডান বুলি। ইয়াতে চাওক হোৱাটছআপ কৰাৰ লগে লগে 5 মিনিটৰ ভিতৰত মোৰ 1250 টকা আহি গৈছে ৱালেটত। ইয়াতে চাওক মই 3 ডটত ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশ্যন আছে, আপোনালোকে চাব ফাণ্ড। আপোনালোকে ফাণ্ডত ক্লিক কৰিব। ফাণ্ডত ক্লিক কৰাৰ পিছত ডিপ'জিট হিষ্ট্ৰীত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে চাওক একেবাৰে তলত দিয়া আছে ডিপ'জিট আইডি 286 ৰিকুৱেষ্ট
UPI ইয়াতে চাওক ক্লিয়াৰ আৰু যেতিয়ালৈকে আপোনাৰ ৱালেটৰ পইচাখিনি নাহিব তেতিয়ালৈকে ইয়াতে ষ্টেটাছটো আপোনালোকৰ পেণ্ডিং দেখুৱাব ঠিক আছে ক্লিয়াৰ দেখুৱাৰ লগে লগে আপোনালোকে ইয়াতে চাব ক্ৰেডিট ৱালেটত এইটো চাওক 1250 টকা আহি গৈছে ঠিক আছে এতিয়া আপুনি এইটো এক্টিভ কৰিব লাগিব এক্টিভ কৰিবলৈ হ'লে আপোনালোকে এই থ্ৰী ডটত আপোনালোকে ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পিছত ক্লিক কৰাৰ পিছত ইয়াতে চাওক আপগ্ৰেড ক্লিক কৰাৰ পিছত আপগ্ৰেড ID ঠিক আছে আপোনালোকে আপগ্ৰেড IDত ক্লিক কৰিব তাৰপিছত আপোনালোকে ইয়াতে ট্ৰানজাকচন পাছৱৰ্ডটো বহুৱাই দিব সাবমিটত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াতে চাওক 1250 পেকেজ 1250 ঠিক আছে আৰু যেটো 31875 মোৰ এইটো ইউজাৰ ID হয় মোৰ নাম চাওক মোৰ নামও এটা শো কৰিছে ঠিক আছে শো কৰাৰ পিছত আপোনালোকে টপ আপত ক্লিক কৰি দিব টপ আপত ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক আপগ্ৰেড ডান সাকসেসফুলি ঠিক আছে তাৰপিছত আপোনালোকে থ্ৰী ডট ক্লিক কৰি পেলাই আপোনালোকে ড্যাশবোৰ্ড ক্লিক কৰিব ক্লিক কৰাৰ পিছত চাওক ইয়াতে আইডিটো এক্টিভ হৈ গৈছে ইয়াতে চাওক মোৰ যেটো ৱালেট বেলেন্স আকৌ 00 হৈ গৈছে ঠিক আছে আৰু যেটো ইনকাম আহিব টিম ইনকাম এটো টিম ইনকামটো ইয়াতে শো কৰিব ঠিক আছে ইয়াতে চাওক ৰেংক মোৰ ৰেংক ইয়াতে শো কৰি আছে ৰেংকটো চাব পাৰে আপোনালোকে 1 আৰু ডেট অফ জয়নিং ডেটটো আপোনালোকে চাই লওক আৰু এক্টিভেশন ডেটটো আপোনালোকে চাই লওক ঠিক আছে এক্টিভেশন ডেট ইয়াৰ পিছত আপোনালোকে চাওক মোৰ ডাইৰেক্টৰ 3 জন আছে এক্টিভ কৰা নাই হিহতে ঠিক আছে জাস্ট জয়নিং হে কৰিছে ঠিক আছে এইটো কোম্পানী ভিডিও আপোনালোকে ইউটিউবত হাজাৰ ভিডিও পাব আপোনালোকে চাওক এইটো 100% ৰিয়েল হয় আৰু আপোনালোকে উইথড্ৰ কৰিব উইদিন সেকেন্ডত আপোনাৰ একাউণ্টত পইচাখিনি ক্ৰেডিট হ'ব ঠিক আছে বহুত ধুনীয়া প্লান হয় এইটো মাৰ্কেটত বহুত চলি আছে আৰু মাৰ্কেটত সকলোৱে জানে বিট ভিউ আসলতে কি আপোনালোকে ভালকে চৰ্চা কৰিব পাৰে বহুত ভিডিও আছে আপোনালোকে ভিডিওবিলাক চাই পেলাই আপোনালোকে জয়নিং কৰিব পাৰে ঠিক আছে যদি আপোনালোকে জয়নিং কৰিম বুলি ভাবিছে তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে আপোনালোকে জয়নিং কৰিব পাৰে যদি আপোনালোকৰ কোনো ধৰণৰ অসুবিধা হয় তেনেহলে ডেসক্ৰিপচনত WhatsApp নাম্বাৰ দিয়া আছে তাতে আপোনালোকে WhatsApp কৰিব পাৰে WhatsApp কল কৰিব পাৰে যিকোনো যদি আপোনালোকে যিকোনো সহায় লাগে আপোনালোকে মোক WhatsApp কৰিব পাৰে বা মোক WhatsApp কল কৰিব পাৰে ঠিক আছে ডেসক্ৰিপচনত লিংক দিয়া আছে তাতে আপোনালোকে জয়নিং কৰিব পাৰে আজিৰ ভিডিওটো ইমানলৈ ধন্যবাদ।